হেল্ল' সকলো ব্লগটোলৈ স্বাগতম। আজি ওলালোঁ নামঘৰলৈ। আজি ৰাস পূৰ্ণিমা হয় যে আমাৰ নামঘৰত প্ৰতি বছৰে ৰাস পূৰ্ণিমাত প্ৰসংগ হয়। তেনেকৈ নামঘৰলৈ যাবলৈ ওলালোঁ। আৰু গোটেই ঘৰৰ মানুহবিলাক যায় আৰু নামঘৰত আজিৰ দিনটোত। এনেকৈ মাহঁতে আগত গ'ল, আমাৰ দেৰি হ'ল, সেনেকৈ মাহঁতে গ'ল আগত। আমি চিষ্টাৰ কেইজনী একেলগে গৈ আছোঁ। দেখিছেনে ৰাস্তাটো ইমান বেয়া। নামঘৰলৈ যোৱা ৰাস্তাটো বহুত বেয়া হয়। খোজকাঢ়িয়ে যাব লাগে আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব আৰু এনেকৈ আমি গৈ আছোঁ। দুয়ো চাইডে পথাৰ আছে আৰু ৰাস্তাটোৰ পানী হ'লে ইয়াতে পানী উঠে আৰু এনেকৈ ৰাস্তাটো ভালে নাথাকে আৰু বহুতবাৰ ভাল কৰিলে ৰাস্তাটো, কিন্তু ভাল নাথাকে আৰু ৰাস্তাটো বহুত বেয়া। এতিয়া গৈ আছোঁ, অলপ ভাগৰো লাগিছে বাৰু। এইকেইজনী হৈছোঁ আমি। নামঘৰত গ'লে মেখেলা চাদৰ পিন্ধি গ'লে ভাল লাগে বাৰু, কিন্তু আজি মোৰ পিন্ধিব মন নগ'ল। তেনেকৈ মই নিপিন্ধিলোঁ, হোৱাইট কুৰ্তাই পিন্ধিলোঁ আৰু নামঘৰত গ'লে অলপ বগা ড্ৰেছ পিন্ধিলে অলপ ভাল লাগে আৰু। বহুত দিন হ'ল মই নামঘৰত নোযোৱা, ভাবিলোঁ আজিয়ে যাওঁ, আজিৰ দিনটোত গৈ ভাল লাগে আৰু বেছিকৈ। এনেকৈ ভাবিলোঁ আজি যাম নামঘৰত। তো এতিয়া আমি গৈ পাম আৰু নামঘৰত গৈ ভাল লাগে আৰু মই ভাল পাওঁ বিশেষকৈ নামঘৰ বুলি আমাৰ এইটো নামঘৰ বুলিয়ে নহয়, চব মন্দিৰ নামঘৰ এনেকুৱা জেগাবিলাকত গৈ ভাল পাওঁ আৰু কিবা মনটো এটা শান্তি লাগে আৰু এটা শান্তিপূৰ্ণ টাইপৰ এটা মনত কিবা এটা ভাল লাগে আৰু মই ভাল পাওঁ নামঘৰ মন্দিৰত গৈ পেলাই। আহি পালোঁ নামঘৰটো। বেলেগৰ নামঘৰৰ আমাৰ নামঘৰটো ইমান ধুনীয়া নহয় বাৰু। আগতে বাঁহৰে আছিলে নামঘৰটো, কিন্তু এতিয়া নতুনকৈ বনাই থকা গৈছে। তেনেকৈ বহুতখিনি কামেই এতিয়া বাকী আছে, হ'লেও আৰু আজিৰ অনুষ্ঠানটো তেনেকৈ কৰিব লগা হ'ল। ইয়াতে আমি কৃষ্ণগুৰুৰ হয়। আপোনালোকে নিশ্চয় সৰ্থেবাৰীৰ নাম শুনিছে। আমাৰ মেইন যিখন আশ্ৰম আৰু গুৰুৰ, এইখন সৰ্থেবাৰী আশ্ৰমে হয়। এতিয়া আহি পোৱাৰ পিছত চাহ খাব দিলে, বিস্কুট চাহে হয় বাৰু, বেছি একো নাই। এনেকৈ চাহ খালোঁ আহি। প্ৰসংগ আৰম্ভই হৈছে। প্ৰায় 6টামান বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰিছে। এইটো অনুষ্ঠান 12ঘণ্টীয়া হয়, কিন্তু এইবাৰ কিবা এটা বিশেষ কাৰণত অনুষ্ঠানটো 8 ঘণ্টা কৰিব লগা হ'ল। 8 ঘণ্টা হ'ব আৰু এইটো অনুষ্ঠানটো। অইনবাৰ গোটেই নামঘৰটোতে চাকি বন্তি জ্বলায়, আমিও জ্বলাওঁ আৰু গোটেই নামঘৰটোতে চাকি বন্তি জ্বলোৱা হয়। কিন্তু এইবাৰো গধূলি জ্বলাব, কিন্তু আমি আৰু সোনকালে ঘৰতে আহি যাম। ওচৰত যিকেইঘৰ মানুহ আছে সিহঁতে জ্বলাব আৰু আমি গধূলি সময়ত তাত থাকিব নোৱাৰিম। আমাৰ ঘৰৰ পৰা দূৰ হয় যে নামঘৰটো বহুত, এনেকৈ অনুষ্ঠান শেষ হোৱাৰ পাছত আমি ঘৰতে আহিম আৰু এনেকৈ আমি নাপাওঁ আৰু গধূলি সময়খিনি পালে ভাল লাগিল হয়। আপোনালোককো দেখাব পাৰিলোঁহেঁতেন কেনেকুৱা টাইপৰ হয়, কিন্তু এইটো দেখাব নোৱাৰিম বাৰু। ওচৰৰ মানুহখিনি চাকি জ্বলাব আৰু ভাগৱত পাঠ শেষ হোৱাৰ পাছত আমাৰ একনাম ধৰা হয়। পাহৰিছিলে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কমেণ্ট কৰি দিব। এতিয়া প্ৰসংগ শেষ হ'ল, এতিয়া প্ৰসাদ বিলাই আছে। সকলোৱে প্ৰসাদ খোৱাত ব্যস্ত, এখেতে আৰু কেৱল ৰিল ষ্টৰি চোৱাত ব্যস্ত হৈ থাকে। বেছিকৈ প্ৰসাদ খাই আছে, তাৰ মোবাইলটোত এখেতে ষ্টৰি ৰিল চাই আছে। মহাশয় আৰু কেৱল নিজৰ ৰিলচ কেইটাকে চাই থাকে। ইনষ্টাগ্ৰামত হীৰকজ্যোতি কলিতা বুলি আছে, আপোনালোকে চাৰ্চ কৰি চাব পাৰে। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। আজিৰ এই অনুষ্ঠানটোত ভাতৰ আয়োজন কৰা হয়, নিৰামিষতে খোৱা হয় বাৰু। এতিয়া আমি অনুষ্ঠান শেষ কৰি ঘৰ আহি পালোঁ। ঘৰ আহি পাই দেখিলোঁ আমাৰ কুলি ছাগলীজনী এটা পোৱালি হৈ আছে আৰু দেখি ভাল লাগি গ'ল আৰু তো আপোনালোককো দেখালোঁ। তো আজি ব্লগটো এইখিনিয়ে আছিলে। তো বাই বাই।